আহিব দেই বাইদেউ কাপোৰ লৈ যাব কাপোৰ সৰু ল'ৰা ছোৱালী কাপোৰ চাদৰ মেখেলা লৈ যাব বাইদেউ ৰিডাকশ্যনৰ মাল বাইদেউ লৈ যাব নহয় ৰিডাকশ্যন লৈ যাব একদম হাই ফাই মাল বাইদেউ লৈ যাব বাইদেউ দীঘল পেন এইবোৰ লৈ যাব তলফালে ওপৰফালে চবফালে বতাহ সোমাই থাকিব বাইদেউ লৈ যাব বাইদেউ কাপোৰ লৈ যাব বাইদেউ বতাহ সোমাই থাকিব বাইদেউ এয়াৰ কণ্ডিশ্যন আছে লৈ যাব বাইদেউ লৈ যাব আমাৰ গাঁৱত আকৌ এইডাল কোন বহিলেহি হয় লৈ যাব সৰু ল'ৰা ছোৱালী ফ্ৰক আছে ধুনীয়া ফ্ৰক আছে বাৰ্বি ফ্ৰক লৈ যাব এইবোৰ ট্ৰেণ্ডিঙত আছে বাইদেউ এইবোৰ ট্ৰেণ্ডিঙত থকা বাইদেউ লৈ যাব বাইদেউ আহিব লাগে বাইদেউ ক'ৰপৰা আহিছে আপুনি মই এইফালৰ পৰাই নহয় এইখন মানে আমাৰ গাঁৱতে এইবোৰ বাহিৰৰ মানুহ আহি মানে আমাৰ ইয়াত এই বিজনেছ কৰিব নোৱাৰে নহয় আপোনাক কোনে অৰ্ডাৰ দিলে অৰ্ডাৰ চৰ্ডাৰ নাই মই নিজে বহি গৈছোঁ কি কথা ক'ব লাগিছে আপুনি ইয়াৰ লগতে অকণমান চিঞৰি দিওঁ নি আয়া সেইটো চোলা এটা আনিছে বৰ ধুনীয়া বৰ পচন্দ লাগিছে পাই সেইটোকে পাম অকণমান চিঞৰি দিওঁ ঠাণ্ডা দিনত পিন্ধিব পাৰিব বাইদেউ নবহিব কেলৈ বহিছে এই বাইদেউ লৈ যাওক এই আমাৰ দাদাই আনিছে একদম ধুনীয়া চোলা জিলিকা গোটেইখন ওলাই থাকিব চেমিজলৈকে ওলাব লৈ যাওক দেই লৈ যাব বাইদেউ এজনীয়ে সেই পঢ়া টেবুলৰ পৰা ক'লৈনো গ'লগৈ আৰু গোটেইখন বিচাৰি ফুৰিছোঁ বিচাৰি নোপোৱালোঁ ক'তনো মৰিবলৈ যায় জানো পঢ়া টেবুলৰ পৰা তাই পলাইছে চা আমাৰজনী হয়নে নহয় এজনী আজিকালি আকৌ সেই হালে স্কোৱাইল পটেটো বিকিছে নহয় এই হালেও আকৌ সেই তেনেকৈ কাপোৰ বিকিবলৈ আহিছে চাগে কোনো চাই তই মানে পঢ়া টেবুল আহি এই বেপাৰী পৰিয়ালৰ লগত বহি আছহি বাইদেউ কিৰিম লৈ যাওক আপোনাক ভাল লাগিব বাপে সেইটো মই পিন্ধো নেকি তই দেখা নাই মানুহজনী মোক তেতিয়াহ'লে আপুনি এইযোৰ চাদৰ মেখেলা চাওক নালাগে এইবোৰ বাইদেউ লৈ যাওক তোৰ কিহে পালে বাইদেউ ট্ৰেণ্ডিঙত আছে লৈ যাব এইটো বেপাৰী পৰিয়াল পতাইছ উঠ দাদা অকণমান মনে থাক মই ভাবিছোঁ এযোৰ মাৰি দিওঁ দিছিলে কিমান ধুনীয়া কাপোৰ হৈছে অকণমান কথাটো বুজ ল'ব পাৰিলে আৰু একো নালাগে তেলটো মাৰা এইজনী অকণ বুকিং খাই দি তই বাইদেউ আপুনি পালেহি যে মই বেকিম আকৌ বাইদেউ চিয়ক বাইদেউ সস্তাত দিছোঁ বাইদেউ লৈ যাব বাইদেউ আহক বাইদেউ এইটো চাওকচোন এইটো আপোনাক ভাল লাগিব ট্ৰেণ্ডিঙত আছে বাইদেউ এইটো ট্ৰেণ্ডিং চোলা এইবোৰ দেখেনে একেবাৰে মাল মটং চব ওলাই থাকিব ই ৰাম এইটো চোলা মোক নালাগে তই ঘৈণীয়েৰ পিন্ধাবিগে হেৰৌ মই পিন্ধিম বুলি ভাবিছোঁ লৈ দিয়া কি পিন্ধ এইটো মাল মটং ওলাই থাকিব তই গম পাইছ নাই কি মূৰাটো পিন্ধিবি এইটো ভাইটি মোৰ মানে এই মিচিং কাপোৰযোৰ বৰ ধুনীয়া লাগিছে হয় নি এইযোৰ বৰ বেছি দাম নহয় বাৰু এইযোৰ বোৰ সস্তাত দি আছোঁ এইযোৰ আপোনাৰ 500 টকা হ'ব 500 টকা মান হ'ব 500 টকা হ'ব এইযোৰ 500 টকা কাপোৰ নহয় এজনী আমাৰ মা নমস্কাৰ আপুনি লাগি থাকক নহ'লে আপুনি ক'ত যায় মই ঘৰৰ পৰা আহোঁগৈ আকৌ আহিম বাৰু মই আমাৰ গাঁৱৰ মানুহক খবৰ এই গডেজটো চুকতে মোৰ পইচা আছে লৈ আহিবিচোন লৈ আহিম দেই মোৰ এই কাপোৰযোৰ বৰ পচন্দ হৈছে যোৱা মই উঠো দাদা যোৱা এই বহুতেই কৰিছে বুজিছা মোক নালাগে নেকি কাপোৰ চাপোৰ মোক নালাগে মই যাওঁহে দেই মই যাওঁ নলয় নালাগে হ'ব কাপোৰবোৰ কমি গৈছে যে বিক্ৰী হৈছে নাই বাৰু ট্ৰেণ্ডিঙত থকা চোলাটো কি হ'ল আকৌ বিকিলোঁ নি বাৰু এই পাহৰি থাকিলোঁ নহয় ঢেৰ মানুহ আহিলে নহয় হ'ব আৰু বিজনেছত আৰু লাভ লোকচান থাকে আৰু মাৰি দিলোঁ বাপেকে আজি এইটো চবেই লৈছে মোৰ লগৰ ছোৱালীবোৰে মই একদম চান্সতে ডান্স পাই দিলোঁ আজি মাজনী গুচি আহিলেও হয় দিছোঁ এই ফচিব এতিয়া তাত আহিছে মা চোলাটো আনিলোঁ তাক মই নিহে কৈছোঁ জিলিকি থাকে বুলি অকণমান চোলা এটা পিন্ধি ল'লেই হ'ল আজিকালি ওলাইছে এইটো কৰ এতিয়া সোনকালে ব'ল হেৰি আহিছে এজনী ৰহিমলা আহিছে লুকুৱাই থওঁ ন দে মোক মই এই দুজনী কি কৰিছোঁ ৰহিমলা আহিছে কি কৰিছোঁ তহঁতি দুজনী পটেশ্বৰী মই এইবিলাক কি দেখিছোঁ কি হোৱা দেখিছোঁ তোৰ বাৰু ল'ৰাই বিয়া পাতিলে নহয় ছোৱালীও দেখোন দিব হ'ল এতিয়া বাৰু মাৰ লাজ লগা কাৰণে ইয়াত পেটুলুকি হ'বলৈ লাজ পাইছে কলত
এই নহয় কি নহয় মই আৰু নাজানো বুলি ভাবিছ তহঁতৰ কথা ঐ কাক কথা ক'বলৈ আহিছ হা তাক কথা কৈছ তহঁতকে কৈছ আৰুনো কাক কবি লাজ লগা নাই সেই বুলি আৰু বুঢ়ী বয়সত হ'ব যা তোৰ লগত একচাম থ'ব লাগে বেপাৰীটা বহি আছে বেপাৰীৰ লগত কথা পাতি যা কাপোৰ ঢেৰ বিকি আছে যা কথা ক'বলৈ তহঁতৰ কথা চব জানো দে মই চৰিত্ৰ বেয়া এতিয়া সেই কাপোৰৰ কথা ক'বলৈ আহিলে কি কথা ক'বলৈ আহিছ হা তহঁতি মানে কাপোৰৰ পৰা কাপোৰ চুৰ কৰি দিলি ঐ এইফালে গ'ল কৰ 10 টকাত 1200 টকা দি আনিছোঁ কথা নকবি মানুহে আহি 10 টকা দি কিনি আনিলেও আপুনি এনেকৈ তলত ভৰাই নানে মই সেইটো ট্ৰেণ্ডিং ছিল ট্ৰেণ্ডিং সেইকাৰণে আমি লুকুৱাই আনিছোঁ মুখ লাগে বুলি ট্ৰেণ্ডিঙে হওক বা চেণ্ডিঙে হওক তহঁতি মানে দুইজনে সেয়া কৈছ আমি তেনেকুৱা নহয় বুজিছ সুধি যা কাপোৰ এইটো সুধি যা আমাক কি কথা ক'বলৈ মই সুধিমগৈ এতিয়া যা বাপেৰটো মই সুধিমগৈ অকণমান দি দেচোন নহ'লে দি দিব মই আকৌ উল্টা ষ্টাৰ মাৰি দিম আকৌ উল্টা চলে আমি ভয় কৰা মানুহ নহয় পুলিচৰ ঘৈণীয়েক বুলিয়ে বাচি আছ আকৌ ধৰ মাৰি দে অঁ মাৰি দিব তহঁতৰ কথা হেৰি কৰিবলৈ নাই মই হেৰি মই থকা ল'ব নাই মই যাওঁগৈ হেঁপাহ ঘৰলৈ যাম ঐ ঘৰ এইপিনেহে কেনি গৈছে আনিছোঁ যেনিবা খোলাটো আৰু মই জানো নহয় সেই পূজা হওক বিহু হওক এটা অকল ফাক মই ঠাণ্ডা এই বেপাৰীটোৰ পৰাই ফাক মাৰিলে হ'বলা ৰ বাপেকে কৈ দিম ইমান কষ্ট কৰি বেপাৰখন চলাইছে সেই দুজনী অকল ফাক মাৰিবলৈ আহে গফু কাইটে আপুনি ইয়াত বহিলে নি হেৰি নহয় আপোনাৰ ইয়াৰ পৰা বাৰু ছোৱালীজনী আহি টেণ্ডিং নে চেণ্ডিং বুলি কৈছিলে সেনেকুৱা চোলা এটা বোলে ফাক মাৰি নিলে নিব বিচাৰি পোৱা নাই অঁ বিকিলো নে কি কৰিলো মই গম পোৱা নাই মানে নিলে সেইটো ফাক মাৰি নিলে সেইটো বিকা নাই সেইটো আমাৰ বেপাৰী মানুহবোৰৰ লগত এনেকুৱা হয় আৰু কি কৰিব তুমি কিন্তু সোধাই নাহিবা আকৌ পালে সেইটো নাই পালে সোধাই নাহিব বাৰু হ'ব দিয়া মই আহিছোঁ ঠিক আছে বেপাৰীটো নি অঁ জল খাই অঁ ধুই লাগি আছে আকৌ কোনফালে পেলাবি ঘৰলৈ ৰ'ব